দেখাত এডাল আচৰিত গছ আৰু যি গছত লাগি থাকে মুকুতা আৰু সেইবাবে এই গছৰ নাম হৈ পৰিল মুকুতা মঞ্জুৰী। এই গছডাল হয়তো বহুতৰে বাবে চিনাকি আৰু বহুতৰে বাবে অচিনাকি, কিন্তু দেখাত এই গছডাল হয়তো আমি সকলোৱে দেখিছোঁ, কিন্তু নামটো নাজানোৰ বাবে এই গছডাল আমি চিনি নাপাওঁ। জানি আচৰিত হ'ব যে সদায় দেখি থকা এই গছডালৰ আছে বহুতো আচৰিত গুণ, যাৰ বাবে এই গছৰ মহত্ব আজিও বেছি। একৰ্ডিং টু ৰিচাৰ্চ ডাটা এইবিলাকৰ মতে এই গছডালৰ ফাৰ্ষ্ট উৎপত্তি হৈছিলে ট্ৰপিকেল আফ্ৰিকা, দ্য এৰাবিয়ান পেনিনচুলা আৰু ইণ্ডিয়ান ছাবকণ্টিনেণ্ট এইবোৰত হোৱা বুলি বিশ্বাস কৰা যায়। আৰু পিছত ইহঁতে এখন ঠাইৰ পৰা সিখন ঠাইলৈ বিয়পি বৰ্তমানে পৃথিৱীৰ প্ৰায়ভাগ অঞ্চলতে ইহঁতক দেখিবলৈ পোৱা যায়। কিন্তু এই গছৰ চিনাকি প্ৰথম কোনে দিছিলে, কেনেকৈ আমি গম পাইছিলোঁ এই গছডালৰ বিষয়ে? ফাৰ্ষ্ট পইণ্টটো হৈছে আয়ুৰ্বেদা টাইম, অৰ্থাৎ বেদিক যুগ, আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে। কিন্তু একৰ্ডিং টু চাইণ্টিফিক ডিছকভাৰী ইন দ্য ইয়াৰ 1753 এজন ইউৰোপিয়ান বটানিষ্ট যাৰ নাম আছিলে কাৰ্ল লিনিয়াছ, তেওঁ এই গছডালৰ বিষয়ে মেনশ্যন কৰিছিল তেওঁ লিখা এখন কিতাপত, যাৰ নাম আছিলে স্পেচিছ প্লেনেটাৰাম। আৰু যিটো নামেৰে ইয়াৰ চাইণ্টিফিক নামাকৰণ কৰা হৈছিলে সেই নামটো আছিলে এক্লিফা ইণ্ডিকা। আৰু এই বুকখনত মেনশ্যন হোৱাৰ পিছতে ইয়াক আমি স্বীকৃতি দিলোঁ চাইণ্টিফিকেলি গছ হিচাপে। কিন্তু আমি গমেই পাইছোঁ যে যিহেতু চায়েন্স উদ্ভৱ নোহোৱা আগতে এই গছৰ উল্লেখ আছিলে আৰু এই গছ ব্যৱহাৰ কৰা হৈছিলে বহুতো ৰোগ নিৰাময়ৰ বাবে। এই গছ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ইউজ কৰা হৈছিলে সিদ্ধ মেডিচিন আৰু আয়ুৰ্বেদাত। তেতিয়া ইয়াৰ নাম আছিলে হাৰিতা মঞ্জাৰী, আৰু যিটো সিদ্ধ মেডিচিন আছিলে তাৰ নামত আছিলে কোপ্পাইমানি। কিন্তু বৰ্তমানে কমন ইংলিছত আমি ইয়াক ইণ্ডিয়ান কপাৰ লিফ বা ইণ্ডিয়ান মাৰ্কুৰী হিচাপে জানো। এই মুকুতা মঞ্জুৰী ব্যৱহাৰ কৰা হৈছিলে আমাৰ শ্বাস প্ৰশ্বাসজনিত বেমাৰত, অৰ্থাৎ এই মুকুতা মঞ্জুৰী আমাৰ হাঁপানি বা এজমা ধৰণৰ বেমাৰৰ কাৰণে উপকাৰী। আমি গছডালৰ ব্যৱহাৰ কৰাৰ আগতে জানিব লাগিব যে একচুৱেলি বেমাৰটো কি হয় আৰু কিহৰ কাৰণে হয়। যিসকল এজমা পেচেণ্ট আছে তেওঁলোকৰ কি হয়, তেওঁলোকৰ কেতিয়াবা এটা ছাডেন এটেক আহে, যাক এজমা এটেক বুলি কোৱা হয়। আৰু ইয়াৰ ফলত কি হয়, উশাহ নিশাহ ল'বলৈ কষ্ট হৈ পৰে আৰু বুকুখন বিষাবলৈ ধৰে। আৰু ইয়াৰ কাৰণ কেইবাটাও। নন ষ্টপ আমাৰ উশাহত সোমাই থকা ধূলি বালি, পৰাগৰেণু, ফাংগেল স্পৰ্ছ, বেক্টেৰিয়া, এনেকুৱা কিছুমান কাৰণতেই আমাৰ হৈ পৰে এজমা। যেতিয়া আমাৰ নাকেৰে ধূলি বালি, পৰাগৰেণু, ফাংগেল স্পৰ্ছ এইবিলাক সোমাই দেহৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া আমাৰ ইমিউন ছিষ্টেমটোৱে এইবিলাকক এটা বিপদজনক ভাবুকি বুলি ধৰি লয়, যাৰ ফলত ইমিউন ছিষ্টেমে আমাৰ কোষৰ পৰা কিছুমান এণ্টিবডিজ, কিছুমান কেমিকেল মেছেঞ্জাৰ ৰিলিজ কৰে। কিন্তু এই কেমিকেল মেছেঞ্জাৰ আৰু এণ্টিবডিজখিনি কি কৰে, যাৰ ফলত আমি উশাহ ল'বলৈ কষ্ট পাওঁ। যেতিয়া এই ফাংগেল স্পৰ্ছবোৰ বা বেক্টেৰিয়া বা ধূলিকণাবোৰ আমাৰ শ্বাসনলীত প্ৰৱেশ কৰে, তেতিয়া আমাৰ বডিয়ে এটা এণ্টিবডি ৰিলিজ কৰে, যাক কোৱা হয় IgE এণ্টিবডিজ। চ' এই এণ্টিবডিজখিনিৰ কাম হৈছে আমাৰ শৰীৰত থকা মাছচেল নামৰ কোষ এটাৰ লগত লাগি ধৰা। ফলত সেই মাছচেলটো ফাটি তাৰ পৰা হিষ্টামাইন নামৰ কম্পাউণ্ড এটা ওলাই আহে, আৰু তাৰ লগে লগে আমাৰ হোৱাইট ব্লাড চেলখিনিয়ে লিউক'ট্ৰায়েনছ নামৰ কেমিকেল ৰিলিজ কৰে। ইহঁতে কৰে কি, যেতিয়া আমাৰ ধূলি বালি, ফাংগেল স্পৰ্ছ, বেক্টেৰিয়া এইবোৰ নাকেৰে সোমাই আমাৰ ৰক্তনলিকাবোৰ বহল কৰি দিয়ে, যাৰ ফলত ৰক্তনলিকাবোৰ বহল হ'ব ধৰাৰ ফলত কিছুমান সৰু সৰু ফুটা বা ছিদ্ৰ হ'বলৈ আৰম্ভ কৰে, যাৰ কাৰণে তেজৰ পৰা সেই তৰল পদাৰ্থবোৰ ওলাই আহি আমাৰ শ্বাসনলীত লাগি ধৰে, আৰু যাৰ ফলত শ্বাসনলীত ইৰিটেশ্যন বা ইনফ্লেমেশ্যনৰ সৃষ্টি হয়। আমাৰ বডিয়ে ৰিলিজ কৰা লিউক'ট্ৰায়েনছখিনিয়ে কৰে কি, আমাৰ শ্বাসনলীৰ চাৰিওফালে থকা পেশীবোৰক সংকোচন কৰিবলৈ আৰম্ভ কৰে আৰু ইহঁত টান হৈ পৰে। আৰু এই পেশীবোৰ টান হৈ পৰাৰ ফলতেই আমাৰ শ্বাসনলীবোৰ কোচ খাবলৈ আৰম্ভ কৰে, যাৰ ফলত বতাহ অহা যোৱাৰ ৰাস্তাটো টান হৈ পৰে বা ঠেক হৈ পৰে, আৰু বতাহ ভালকৈ অহা যোৱা কৰিব নোৱাৰা হৈ পৰে, আৰু ফলত আমাৰ এজমা এটেক আহে। চিম্পলি যদি ক'বলৈ যাওঁ, আমাৰ এয়াৰ পাইপবিলাক ঠেক হৈ টাইট হৈ পৰে, যাৰ ফলত এয়াৰৱেজটো ব্লক হৈ পৰে আৰু আমি উশাহ ল'বলৈ কষ্ট পাওঁ। এনে ক্ষেত্ৰত এই মুকুতা মঞ্জুৰী গছডাল বহুতেই উপকাৰী। ইয়াত থকা কেইটামান বিশেষ যৌগ, সেই যৌগসমূহৰ ভিতৰতে এটা বিশেষ যৌগ যাৰ নাম হৈছে একেলিফাইন। ই কৰে কি, যিখিনি পেশী আমাৰ সংকোচন হৈ টান হৈ পৰিছিল সেই পেশীবোৰ ঠিক হৈ পৰাত সহায় কৰে, যাৰ ফলত সংকোচন কমি যায় আৰু আমাৰ শ্বাসনলীৰ ৰাস্তাটো ঠেক হৈ নপৰে, যাৰ ফলত উশাহ নিশাহ আমাৰ ভালদৰে চলি থাকে আৰু আমি এজমা লাইক বেমাৰৰ পৰা বাচি থাকোঁ। সেইবাবে এই মুকুতা মঞ্জুৰী পাতৰ ৰস সেৱন কৰা হৈছিল, যাতে এজমা ধৰণৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। নেক্সট আহে এই মুকুতা মঞ্জুৰী আমাৰ কনষ্টিপেশ্যন ধৰণৰ বেমাৰৰ বাবে বহুতেই উপকাৰী। এনে ক্ষেত্ৰত মুকুতা মঞ্জুৰীৰ কেইটামান পাত পানীৰ সৈতে উতলাই ইয়াক চেকি লৈ যদি ইয়াক খাব পাৰি, তেনেহ'লে আমি কনষ্টিপেশ্যন ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। একৰ্ডিং টু চায়েন্স, ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি গম পোৱা গৈছে যে ইয়াত আছে কেইবাটাও কেমিকেল কম্পাউণ্ড যি আমাৰ কনষ্টিপেশ্যন ধৰণৰ বেমাৰত সহায় কৰে, আৰু তাৰে ভিতৰত হৈছে এন্থ্ৰাকুইনন গ্লাইক'চাইডছ, চেপনিন আৰু কেম্ফেৰল আৰু কুৱেৰচেটিন। যেতিয়া আমি মুকুতা মঞ্জুৰীৰ ৰস সেৱন কৰোঁ, তেতিয়া কি হয়, ইয়াত থকা যিটো এন্থ্ৰাকুইনন গ্লাইক'চাইডছ সি কি কৰে, আমাৰ লাৰ্জ ইণ্টেষ্টাইনৰ বেৰখন উদ্দীপিত কৰে, যাৰ ফলত অন্তৰ বেৰখনত কিছুমান ঢৌৰ সদৃশ সংকোচনৰ সৃষ্টি হয়
আৰু আমাৰ পেটৰ ভিতৰত থকা আৱৰ্জনাবোৰ বাহিৰত ওলাই অহাত সহায় হৈ পৰে। ইয়াৰ উপৰি যিটো কেমফেৰল আৰু কুৱেৰচেটিন বোলা কম্পাউণ্ড আছে, সিহঁতৰ কাম কি হৈছে, যেতিয়া আমি এটা দীৰ্ঘদিনীয়া কনষ্টিপেশ্যনত ভুগি থাকোঁ, তেতিয়া কি হয়, আমাৰ মলদ্বাৰত কিছুমান বিষ হ'বলৈ আৰম্ভ কৰে বা সেই ঠাইখিনি ফুলি উঠে। তেনে ক্ষেত্ৰত এই কম্পাউণ্ড দুটাই কৰে কি, সেই বিষ ভাৱটো নোহোৱাত সহায় কৰে আৰু লগতে সেই ফুলি থকা ভাৱবোৰ নাইকিয়া হোৱাত সহায় কৰে। আৰু যিটো চেপনিন বোলা কম্পাউণ্ড আছে, সেই কম্পাউণ্ডটোৰ কাম এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। ই কি কৰে, পেটত জমা হৈ থকা সেই টান আৱৰ্জনাবোৰ তাৰ যিটো ওপৰৰ লেয়াৰ থাকে, সেই ওপৰৰ লেয়াৰটো ঢিলা কৰি কোমল কৰি দিয়ে, যাৰ ফলত পানী সেই আৱৰ্জনাবিলাকত বা টান শৌচখিনিত সোনকালে সোমাব পাৰে, যাৰ ফলত ইহঁত কোমলি ভাঙি সৰু হয় আমাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহে। সেইবাবে এই মুকুতা মঞ্জুৰিৰ গছ বহুত বছৰ বছৰ আগৰ পৰা ব্যৱহাৰ কৰা হৈছিল কনষ্টিপেশ্যন ধৰণৰ বেমাৰ ঠিক কৰিবৰ বাবে। ইয়াৰ উপৰিও এই মুকুতা মঞ্জুৰি আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত আয়ুৰ্বেদত ব্যৱহাৰ কৰা হৈছিলে এটা বিশেষ কামৰ বাবে। আৰু সেই কামটো হৈছিলে আমাৰ বডিত ভিতৰত থকা পেৰাচাইটবোৰ, পৰজীৱীবোৰ নাইকিয়া কৰিবৰ বাবে, অৰ্থাৎ কৃমি আৰু পেলুনাশক হিচাপে ইয়াক ব্যৱহাৰ কৰিছিল। একৰ্ডিং টু মডাৰ্ণ চায়েন্স, এই কামত সহায় কৰে এই গছডালত থকা কিছুমান ফাইট'কেমিকেলছে, যাৰ নাম হৈছে চেপনিনছ আৰু টেনিনছ। এই গছত থকা যিটো টেনিন বোলা কম্পাউণ্ড আছে, সিহঁতে কি কৰে, এই পৰজীৱীবিলাকৰ এটা বাহিৰৰ লেয়াৰ থাকে, যিটো লেয়াৰৰ কাৰণে ইহঁত মৰি নাযায়, বাচি থাকে আমাৰ দেহৰ ভিতৰত। আৰু সেই লেয়াৰটোৰ নাম হৈছে কিউটিকল। আৰু এই কিউটিকল লেয়াৰটোৰ কাম কি হৈছে, আমাৰ দেহৰ ভিতৰৰ পৰা পুষ্টি আহৰণ কৰি ইহঁত জীয়াই থকাত ইহঁতক সহায় কৰে। কিন্তু যেতিয়া এই মুকুতা মঞ্জুৰিৰ ৰস খোৱা যায়, তেতিয়া কি হয়, ইয়াৰ যিটো টেনিন কম্পাউণ্ড আছে, সেই কম্পাউণ্ডটোৱে এই পেলুবিলাকৰ, ফিটা পেলু হওক বা ঘূৰণীয়া কৃমি হওক, ইহঁতৰ যিটো বাহিৰৰ আৱৰণ কিউটিকল লেয়াৰটো ধ্বংস কৰি দিয়ে, যাৰ ফলত ইহঁতে আমাৰ বডিৰ পৰা পুষ্টি আহৰণ কৰিব নোৱাৰা হৈ যায় আৰু লাহে লাহে এই পেলু আৰু কৃমিবোৰ দুৰ্বল হৈ মৰিবলৈ আৰম্ভ কৰে। আনহাতে যিটো চেপনিন বোলা কম্পাউণ্ড আছে, তাৰ কামটো আৰু বিশেষ। আমাৰ যেতিয়া পেলু বা কৃমি হয়, সিহঁত একচুৱেলি কি হয়, আমাৰ বডিত কেনেকৈ থাকে, সিহঁতে হাকুটা সদৃশ এটা হুক লগাই আমাৰ সেই পেটৰ নলীবিলাকত লাগি লাগি ধৰি থাকে, যাৰ ফলত ইহঁত শৌচৰ সৈতে বাহিৰলৈ ওলাই নাহে, ইহঁতে আমাৰ ভিতৰতে লাগি ধৰি থাকে। কিন্তু চেপনিন বোলা কম্পাউণ্ডটোৱে কৰে কি, এই কৃমি বা পেলুবিলাকক পেৰালাইজ কৰি দিয়ে, অৰ্থাৎ ইহঁতৰ সকলো কাম নিষ্ক্ৰিয় কৰি দিয়ে, যাৰ ফলত এই পেলুবোৰ লৰচৰ হ'ব নোৱাৰা হৈ থাকে আৰু সেই হাকুটা লগাই বেৰত লাগি ধৰি থাকিব নোৱাৰা হৈ পৰে। ফলত যেতিয়া শৌচ কৰা যায়, শৌচৰ সৈতে আমাৰ পেটৰ পৰা বাহিৰলৈ ওলাই আহে। সেইবাবে এই মুকুতা মঞ্জুৰিৰ গছ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে ব্যৱহাৰ কৰা হৈছিলে আয়ুৰ্বেদত। ইয়াৰ উপৰিও এই মুকুতা মঞ্জুৰি গছ আমাৰ কটা চিঙা ঘাঁ ধৰণৰ বেমাৰৰ বাবে বহুতেই ভাল। যেতিয়া কেতিয়াবা শৰীৰত আমাৰ কটা চিঙা যায় বা ঘাঁ হয়, তেতিয়া কি হয়, তাত বীজাণুৰ আক্ৰমণ সোনকালেই হয়, যাৰ ফলত কেতিয়াবা দেখিবলৈ পোৱা যায় ঠাইডোখৰ সোনকালেই নুশুকায়। তেনে ক্ষেত্ৰত যদি এই মুকুতা মঞ্জুৰি গছৰ পাত পিচি লৈ তাৰ এটা প্ৰলেপ লগাব পৰা যায়, বা অৰ্থাৎ গছডাল শুকুৱাই লৈ ইয়াক গুড়ি কৰি নাৰিকল তেলৰ সৈতে মিহলাই ইয়াক লগোৱা যায় সেই ঠাইবিলাকত, তেনেহ'লে সেই ঠাইবিলাক ভাল হ'বলৈ আৰম্ভ কৰে বুলি বিশ্বাস কৰা হয়। কিন্তু এই ক্ষেত্ৰত এই কামবোৰ কৰে কেনেকৈ, আৰু এই কামবোৰ কৰে এই গছডালত থকা দুটা বিশেষ কম্পাউণ্ডে, যাক কোৱা হয় টেনিনছ আৰু ফ্লেভিনইডছ। ইয়াত থকা ফ্লেভিনইডছখিনিৰ কাম হৈছে, যিবোৰ বীজাণু হয়, যিবোৰ বীজাণু জমা হয় সেই ঠাইবিলাকত, কটা চিঙা ঘাঁ লগা ঠাইবিলাকত, সেই বীজাণুবোৰ মাৰিবলৈ আৰম্ভ কৰে। আৰু বীজাণুবোৰ ধ্বংস হোৱাৰ লগে লগে সেই ঠাইবোৰ লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰে। আনহাতে যিটো টেনিন বোলা কম্পাউণ্ড আছে, সি কি কৰে, আমাৰ ব্লাড ক্লটিঙত সহায় কৰে। যেতিয়া কোনোবা এডোখৰ ঠাইত ঘাঁ লাগে বা কটা চিঙা যায়, তাৰ পৰা আমাৰ লগে লগে কি হয়, তেজ ওলায়। আৰু টেনিনে এই ক্ষেত্ৰত কৰে কি, সেই ঠাইবিলাকৰ পৰা তেজ ওলোৱাত বন্ধ কৰে, যাৰ ফলত ঠাইবিলাক শুকাবলৈ সোনকালে আৰম্ভ কৰে আৰু আমি কটা চিঙা বা ঘাঁ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। অকল ইমানতেই মুকুতা মঞ্জুৰিৰ গুণ শেষ নহয়, আৰু বহুতো আছে ইয়াৰ গুণ। মই যিমান পাৰোঁ আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকৰ বেলেগ কিবা গছৰ বিষয়ে জানিবলৈ মন যায়, তেনেহ'লে নিশ্চয় মোক তলত কমেণ্টত জনাব। আৰু তাৰ লগতে এটা সৰু কথা যে, এই গছবিলাকৰ দিহা আপোনালোকে নিজে প্ৰয়োগ কৰাৰ আগতে এজন ডক্তৰৰ পৰামৰ্শ ল'ব। কাৰণ মই বহুবাৰ আগতেই কৈছোঁ, কাৰণ এডাল গছত বহুতো কেমিকেল কম্পাউণ্ড থাকে আৰু সকলো কেমিকেল কম্পাউণ্ড আমাৰ বাবে চুইটেবল নহ'বও পাৰে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে, দেন নিশ্চয় এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন আমি লগ পাম আমাৰ এটা নতুন ভিডিঅ'।